হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল জ্যোতিষ ব্লগ। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এতিয়া গুণগুণ স্কুল গ'ল আৰু মই এতিয়া এইখিনি অলপ বিচনাবোৰ চাফা কৰি জাপি মেলি লৈ আৰু আজিৰ দিনটো কি কৰোঁ আপোনালোকক দেখাই থাকিম। আজি অকণমান ফুলৰ বাৰীখন দেখুৱাম, ফুলনিখন মোৰ। আৰু আপোনালোকে চাই যাব মোৰ ফুলনিখন মই কেনেকৈ কৰিছোঁ, ফুলবোৰ ৰেডি। এইবাৰ ছিজন ফ্লাৱাৰবোৰ মই কেনেকৈ ৰেডি কৰিছোঁ আপোনালোকে চাই যাব। আৰু আজি মোৰ ফুলনিখন দেখুৱাম আপোনালোকক। মোৰ ফুলনিখন মই কেনেকৈ এবাৰ সজাইছোঁ, ছিজন ফ্লাৱাৰবোৰ কেনেকৈ কৰিছোঁ আপোনালোকক দেখাম। আপোনালোকে চাই যাব, মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই ষ্টাৰ্ট কৰোঁ মোৰ ভিডিঅ'টো। আজিৰ দিনটোৰ ভিডিঅ' মই কি কৰিলোঁ। আৰু এটা কথা মই আপোনালোকক ক'ম বুলি ভাবি আছিলোঁ। মানে কথাটো হ'ল, আমাৰ মা যে ঢুকালে, মোৰ মা, তেখেতৰ সোঁৱৰণিত আমি এভাগ কাম কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ঘৰ যিহেতু, মোৰ মাৰ ঘৰ যিহেতু শিৱসাগৰ বকতা নেমুগুৰিত, তাৰ আৰু মাহঁত শংকৰ সংঘৰ হয়। তেওঁলোকে আমাৰ যিটো আঞ্চলিকৰ নামঘৰ নঙলামৰাত আছে, বকতা নঙলামৰাত, তাত যিটো নামঘৰ আছে, তাতে আমি এতিয়া অধিৱেশন হ'ব সেইটো নামঘৰতে, জিলা অধিৱেশন। সেইটো কাৰণে আমি তাত এভাগ পতাকা উত্তোলনৰ বেদী এভাগ বনাম বুলি বনাই আছোঁ। মানে সেইটো আপোনালোকক কোৱা নাছিলোঁ, মাৰ নামতে কৰিছোঁ। কিবা এটা হ'লেও, সৰুকৈ হ'লেও মাৰ নামত প্ৰথম কৰিছোঁ আমি। সেইটো কাৰণে মনটো ভাল লাগি আছে। আৰু তাৰ কিছুমান আধাৰশিলা হৈ গ'ল। আধাৰশিলাত আমি যাব নোৱাৰিলোঁ, মই যাব নোৱাৰিলোঁ। বা ভিনদেউহঁত আছে, ভাগিন দুজনীও আহিছিলে। তেহেঁতি আহি কামভাগ আৰম্ভ কৰিলেহি। এতিয়া কামটো চলি আছে। জানুৱাৰী 26 তাৰিখৰ পৰা আছে অধিৱেশন। এই অধিৱেশনত হয়তো যাব পাৰোঁ। যদি অধিৱেশনত যাওঁ আপোনালোকক মই দেখুৱাম তাৰ নামঘৰৰ অধিৱেশনৰ সেইখিনি কেনেকৈ কৰিছে, কেনেকৈ কি কৰিছে, আৰু বেদীভাগো দেখুৱাম। আৰু লগতে সেই অধিৱেশনত মাৰ বহুত আশা আছিলে তাত গৈ ভকত সেৱা কৰিবলৈ। আৰু দেউতা আৰু মায়ে এটা পদক্ষেপো লৈছিলে যে ৰাতিপুৱাৰ জলপানৰ যি ব্যৱস্থা কৰা হৈছিলে, ৰাতিপুৱা জলপানখিনি আমাৰ ঘৰৰ পৰা দিয়া হ'ব, মানে মাহঁতৰ ঘৰৰ পৰা। আৰু 3 দিনৰ যি ৰাতিপুৱাৰ জলপানৰ কাৰণে কৰা হ'ব, গোটেইখিনি আমাৰ ঘৰৰ পৰাই কৰিম বুলি কৈছিলে মাহঁতে। কিন্তু আমাৰে দুৰ্ভাগ্য, মাটো নাথাকিলে, কি ক'ম আৰু। সেইটো কাৰণে মাৰ আশা আমি পূৰণ কৰিম, তাকে ভাবিছোঁ। আৰু এতিয়া বাকী দেখাই থাকিম আৰু আপোনালোকক যি হয়। মাৰ কথা ওলালে মনটো অকণমান বেয়াই লাগে। এতিয়াতো উপায় নাই আৰু, যি হ'ল হৈ গ'ল। আৰু এতিয়া আমি দেউতাকে ভালদৰে ৰাখিব লাগিব। দেউতা যাতে সদায় মনটো ফূৰ্তিত থাকে, তাৰ কাৰণে চিন্তা কৰি থাকোঁ। কিন্তু দেউতাইনো ক'ত পটককৈ পাহৰিব পাৰিব, কথাবোৰ ইমানটো সহজ নহয়। তাকে এতিয়া আপোনালোকে চাই যাওকচোন মোৰ ভিডিঅ'টো। গুণগুণ স্কুল যোৱাৰ পিছত ঘৰৰ কামখিনি পটাপট কৰি লওঁ। বিচনা জপা আৰু দৰ্জাৰ খিৰিকীবিলাক খুলি দিয়া আৰু কিবাকিবি ধেৰ কাম থাকি যায়। কামখিনি পটাপট কৰি লওঁ। তাৰপাছত কাপোৰ ধুবলৈ থাকে। কাপোৰখিনি ধুই মেলি কেক বনোৱাৰ অৰ্ডাৰ থাকিলে কেকৰ অৰ্ডাৰ কৰিব লগা হয়। ৰাতিপুৱাৰ পৰাই কেকৰ কাম কৰিব লগা হয়। ৰাতিপুৱা সময়কণ পটাপট কামবোৰ কৰি লওঁ, আৰু নহ'লে
দিনটোলৈ কিছুমান কাম থাকিয়ে যায়, সেইকাৰণে ৰাতিপুৱাই গুণগুণ যোৱাৰ পিছতেই কামখিনি কৰি ল'বলৈ চেষ্টা কৰোঁ। তাৰপাছত ফুলনিৰ কামতো অকণমান লাগিব লাগে, কাৰণ এতিয়া ছিজন ফ্লাৱাৰবোৰ ফুলিবলৈ লৈছে লাহে লাহে। কিছুমান বাৰু লগায়ে আছোঁ, তথাপিও ফুলৰ কামত লাগিব লগা হয়। মই ফুল অলপ পচাইছোঁ। কামবোৰ কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আজি মোৰ এটা কেকৰো অৰ্ডাৰ আছিলে। মই এতিয়া অকণমান ডিজাইনটো দি ল'লোঁ। এতিয়া ফ্ৰিজত ৰাখি থ'ব লাগিব, যিহেতু পাছবেলা নিব। তথাপিও এতিয়া ধুনীয়াকৈ কেকটো ৰেডি কৰি লৈছোঁ। তাৰপিছত আজি আমাৰ পুখুৰীত মাছ ধৰিছিলে। এটা ডাঙৰ বাহু মাছ পালে, কচ মাছ এজনীও পাইছিলে। এতিয়া দেউতাই চাফা কৰি আছে। এইবাৰ ফুলৰ ছিজন ফ্লাৱাৰখিনি কেনেকৈ কৰিছোঁ সেইখিনি দেখুৱাম, আপোনালোকে চাই যাওক। এইখিনি ষ্টেণ্ডত, এইটো কিচেনথিমম হয়। আৰু ইয়াত এতিয়া পিটনীয়া মোৰ ফুলিলেই, ফুলিছে পিটনীয়া ফুলিছে। আৰু ইয়াতে এইবিলাক আগতে দেখাইছোঁ আপোনালোকক। এইখিনি কিচেনথিমাম, এইবোৰ পিটনীয়া ফুলিছে, ফুলিছে পিটনীয়া। আৰু এইবোৰ এইখিনি আগতে দেখাইছোঁ আপোনালোকক। এই যিখিনি ইনডোৰ প্লেণ্টখিনি দেখাইছোঁ। আৰু এইখিনি হ'ল কিচেনথিমামবোৰ সৰু সৰুকৈ এইবিলাক কলি আহিছে, কিছুমান অলপ ফুলিবলৈ লৈছে। এইবোৰ কলি আহিছে। এইটো বৰ ধুনীয়া কালাৰ, পিংক কালাৰ এটা ওলাইছে। আৰু এইখিনি হোৱাইট কালাৰ, এইটো য়েল্ল' এটা ফুলিছে দেই। আৰু এইখিনি বেগনভেলিয়া এতিয়া ফুলি আছে। এইটো বহুতকেইটা কালাৰ আছে। এইটো অলপ পিংক হয়, এইটো ৰেড হয়, এইটো পিংক আৰু হোৱাইটৰ, এইটো য়েল্ল' ফুলিছে। আৰু এটা নতুন কালাৰ আছে, এইটো অলপ ওলাইছে। এইটো পিচ কালাৰ টাইপৰ হ'ব, পিচ কালাৰে, ধুনীয়া কালাৰ। আৰু এইকেইটাৰ ভেৰিগেটেড আছিলে, এইকেইটাও ফুলিছে। এইকেইটা ৰেডহে ওলাব। আৰু এইফালে লগাইছোঁ এইজোপা, এইখিনি মই নিজে পচোৱা। এইখিনি কালি ৰুইছোঁ টাবত তেনেকৈ। আৰু এইখিনিও এইখিনি আছে কি ইমপ্ৰেশ্যন আছে। এই ডাবুলো আছে, সি এপাহ ফুলিছে ৰেড, এইটো ডাবুল ওলাইছে, ডাবুল ছিংগুল চব আছে। এইখিনিও মই নিজে পচোৱা। আৰু কিচেনথিমাম আছে কেইটামান। এইফালেও কিচেনথিমাম, এইবিলাক ফুলিবলৈ কলি আহিছে। য়েল্ল', হোৱাইট, পাৰ্পল, এইটো বৰ ধুনীয়া কালাৰ এটা ওলাইছে। য়েল্ল', হোৱাইট, পাৰ্পল। আৰু এইকেইটা পিটনীয়া, ৰেড পিটনীয়া। আৰু ইয়াত যে ডালিয়া দি থৈছোঁ। আৰু এইখিনি আছে, কি কয়, ডাইনথাছ কেইজোপামান অকণমান ডাঙৰ হ'ল, সেইকেইজোপা ফুল আহিছেই। এইকেইজোপা নাৰ্জী ৰুইছিলোঁ, এইখিনি চব মেৰিগ'ল্ড দিয়া আছে। মেৰিগ'ল্ড হৈছে। এইখিনি চব ডালিয়া দিয়া আছে, ডালিয়া, ডাইনথাছ। এইফালৰখিনি ডাইনথাছ দিছোঁ, আৰু সেইখিনি ডালিয়া। আৰু এইফালে চব মেৰিগ'ল্ড, ডোখৰ পৰা দিছোঁ। ইয়াতে অলপ গোবৰ আনি থোৱা আছে, এইখিনি কেঁচা গোবৰ। মেৰিগ'ল্ড একদম লাষ্টলৈকে মেৰিগ'ল্ড, এইবোৰ চব মেৰিগ'ল্ড হয়। আৰু এটা জেগাত এইবাৰ নতুনকৈ কৰিছোঁ,
খাইছোঁ ৰ'ব আপোনালোকক এইখিনি পইণ্টছেতিয়া এইটো বাই কালাৰ ওলাব ৰেড য়েল্লো তেনেকুৱা আৰু এইজোপা অৰেঞ্জৰ হয় এই য়েল্লো দেখিছে যে এইটো অৰেঞ্জ কালাৰ হ'বগৈ আৰু এইখিনি পিংক হয় পিংক আৰু এইটো ৰেড এইজোপা ৰেড ওলাব আৰু এইফালে এইটো ৰাস্তা নতুন ৰুমটোলৈ অহা এইডোখৰ মুকলি আছিলে ইয়াতে এইখন এতিয়া এইখন বাঁহৰ দলংখন দিয়া আছে কিন্তু এটা সময়ত এৰাই দিয়া হ'ব তেতিয়া ভালকৈ ৰ'দ পৰিব ইয়াতে মই কিছুমান ইনডোৰ প্লেণ্ট ৰাখি থৈছোঁ এইফালে ছাঁ পৰে কাৰণে ইয়াতে ৰাখি থৈছোঁ ইয়াতে অলপ অৰ্কিড আছে এনেকুৱা এইডোখৰতো অকণমান ইনডোৰ প্লেণ্ট কেইজোপামান ৰাখি থৈছোঁ এইডোখৰত ছাঁ পৰি থাকে আৰু এইখিনি আছিলে গেজেনিয়াখিনি ইমানটো ৰ'দ পৰা নাই ৰ'দলৈ অকণমান দিব লাগিব আৰু ইয়াতো ডাইনথাছৰ কেইটামান পুলি দি থৈছিলোঁ কিন্তু কলি আহিছে লাহেকৈ আৰু এই দুজোপা আছে বেগনভিলিয়া সেইকেইজোপাৰো কলি আহিছে এইয়া ধুনীয়া কলি আহিছে ভাল লাগিব ফুলিলে আৰু এইজোপা গোলাপ এজোপা আছে এইজোপাৰো কলি এটা আহিছে দেই এইটো কলি এইবোৰ চব ডালিয়া লগাইছোঁ এইডোখৰত এনেকৈ লাইনকৈ ডালিয়া এইখিনি ডালিয়া এইবোৰ এই মুকলিডোখৰত এইখিনিকৈ ডালিয়া দিছোঁ ডালিয়া আছে এনেকৈ কৰি ৰাউণ্ড হৈ ডালিয়া আৰু এইখিনি হ'ল পেঞ্চি এইখিনি পেঞ্চি ইয়াতে ৰ'দত দিছোঁ এইটো তাৰ বেগনভিলিয়া এই গোলাপটো এইটো দেখিছেনে পোকে খাই দিছে কলিটো ফুলটো পোকে খাই দিলে পোক আছে ইয়াত চাব লাগিব আৰু এইখিনি ডালিয়া এইকেইটা গোলাপ আৰু মাজতে এনেকৈ এইকেইটা মেৰিগ'ল্ড দিছোঁ গোটেই হেৰিখন দেখাই দিছোঁ এই নতুন জেগাডোখৰত কৰা ফুলনিখন আমাৰ ধুনীয়াকৈ দেখাই দিছোঁ এইবাৰ কাষে চাইডে ডালিয়া দিছোঁ আৰু মাজত মেৰিগ'ল্ড দলংখন এৰাই দিলে বেছি ভাল হ'ব এই জেগাডোখৰ খালী হ'ব তেতিয়া ইয়াতো কিবা এটা কৰিব পাৰিম সেইটো আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই